ৰীনা মুৰ্মুক মাৰি পেলালে ঘুষ খাই পইচা দি কিনে বেলেগত মাৰিব হুপনা টুডুৰ মিছেছ আৰু হুপনা টুডুৰ দুজন মিলি কিনে ৰীনা মুৰ্মুক হত্যা কৰি পেলাই দিছে। আৰু সেইটো কাৰণে আজি শান্তিপুৰ আৰক্ষীত ধৰ্ণা কৰিব লগা হ'ল আৰু কালপিত লৈ অনা হ'ল। এতিয়া হুপনা টুডু হত্যাকাৰী হুপনা টুডুক ফাঁচি দিব লাগিব আৰু আৰতীও ফাঁচি দিব লাগিব। আৰু ঘটনাটো 24 তাৰিখত ৰাতি ঘৰৰ পৰা মাতি অনা হ'ল আৰু নদীত লৈ কিনে তাতে হত্যা কৰা বালিৰ তলত পতাই দিছে। আৰু যোৱাকালি ৰাতি পৰহি ৰাতি মানে উদ্ধাৰ হ'ল কিবাটো উদ্ধাৰ কৰা আনিছে আৰু মৰা মানুহটো জনে দোষ কৰিছে। এইটো মানে এক নম্বৰ ফাঁচি দিব লাগিব। আৰতী মুৰ্মু আৰতী মাৰ্ডি আৰু হুপনা টুডু দুজনে ফাঁচি দিব লাগিব, এক নম্বৰ ফাঁচি দিব লাগিব আৰু ৰীনা মুৰ্মু ন্যায় পাব লাগিব। দুইজনে মানে এই দুইজনে প্লানিং কৰি মাৰিছে আৰু মানে হুপনা টুডু নিজৰ মাইকী আছে তথাপি আৰতী মাৰ্ডিক ৰাখিব খুজিছিল আৰু আৰতী মাৰ্ডিও বিয়া হোৱা ছোৱালী আৰু হুপনা টুডুও বিয়া হোৱা মানে মতা আৰু দুজনে মিলি কিনে আৰু নিজে বিয়া হোৱা বিচাৰি কিনি এইটো কাৰণে মানে ৰীনা মুৰ্মু হত্যা কৰিলে আৰু এই দুজনে মানে ফাঁচি দিব লাগিব। আমাৰ প্ৰশাসন মানে দায়িত্বটো লোৱা নাছিল। সেইকাৰণে আমি ৰাইজই মিলি কিনি যিজনে হত্যাকাৰী ধৰা অনা হ'ল আৰু এতিয়া আৰক্ষীত জিম্মা দিয়া হ'ল। এতিয়া আৰক্ষীৰ পৰা মানে আৰক্ষী তদন্ত ল'ব আৰু যাতে তদন্তৰ মানে যিখিনি কালপিত যিমান আছিল সিহঁতে ওলাই দিব আৰু ওলাই ল'ব মানে আৰু সিহঁতে কালপিতবিলাক ফাঁচি আৰু শাস্তি পাব।